কি কয় আমি এই বিষয়টো লৈ আমাৰ শীৰ্ষ নেতৃত্বৰ লগত আলোচনা কৰিম। আমাৰ ওয়ার্কিং প্রেসিডেন্ট তথা এমপি ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া দিল্লীত আছে আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়াও গুৱাহাটীত আছে। আমিও এনেকুৱা মেল মিটিঙত ঘূৰি আছো। আমি অতি শীঘ্ৰে আমাৰ শীৰ্ষ নেতৃত্বৰ মাজত আলোচনা কৰিম, তেতিয়া আপোনালোকক জনাই দিম। এনেকুৱা যদি হয় হাগ্ৰামা মহিলাৰী দিনে নিশা কাকবা পাৰ্টনাৰ বিচাৰি ঘূৰি ফুৰিলেহেঁতেন। হাগ্ৰামা মহিলাৰী ইমান দম থকা নেতা নহয়। এই কাৰণে সি আগতে কৈছে কি যোনে শাসনত থাকে আমি তাৰ লগতে থাকিম। যদি দম থকা নেতা হলে এইটো কথা নকলেহেঁতেন। তেখেতে ইমান দম থকা নেতা নহয়। যি সময়ত পৰিৱেশ বিলাক বেয়া আছিলে সেই সময়ত মানুহ ভয় খুৱাই দাদাগিৰি কৰিব পৰা আছিলে। আজি পৰিৱেশ বিলাক ভাল হৈ গল। হাগ্ৰামা মহিলাৰ দমটো কোনে ভয় কৰিব? হাগ্ৰামা মহিলাৰ দমটো ভয় কৰা মানুহ আৰু বিটিচিত নাই। তো সেইকাৰণে আজি হাগ্ৰামা মহিলাৰীৰ যিটো যাদুৰ লাঠি এইটো ভাঙি গল। গতিকে হাগ্ৰামা মহিলাৰী পাৰ্লিয়ামেণ্ট ইলেকশ্যনলৈকে নাটক কৰিব। ইয়াৰ পিছত আৰু তেখেতৰ দোকান চিৰদিনৰ কাৰণে বন্ধ হৈ যাব। আলোচনা কৰিম বুলি কৈছো মই। আমাৰ শীৰ্ষ নেতৃত্বৰ মাজত আলোচনা কৰি আপোনালোকক ধুনীয়াকে জনাই দিম। এই মিটিংটো কৰাৰ কাৰণে স্পেচিয়েলি আপোনালোকক ভালকে মাতি দিম। ইয়াৰ আগত আমাৰ তাত আৰু 3000 জইন কৰিছিলে। গতিকে তেখেতৰ 2000টো তেখেতৰে মানুহ। আগতে তেখেতক ভোট দিয়া তেখেতৰে মানুহ। কাৰণ 17 বছৰত 3বাৰকৈ বিটিআৰ অঞ্চলৰ বিটিচি অঞ্চলৰ মানুহে তেখেতকে ভোট দিছিলে। যেতিয়া 3বাৰকৈ ভোট দিয়াৰ পিছত শান্তি প্ৰতিষ্ঠা নকৰিলে, নিৰাপত্তা আনিব নোৱাৰিলে, সমন্বয় আনিব নোৱাৰিলে, সুশাসন আনিব নোৱাৰিলে, স্কুল কলেজ ভাল কৰিব নোৱাৰিলে, খেতি পথাৰত পানী দিব নোৱাৰিলে, কোনো এটা কাম কৰিব নোৱাৰিলে, তেতিয়াহে ৰাইজে তেখেতক ৰিজেক্ট কৰিছে। গতিকে আজি হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াই কোন ৰাজনীতি দলে কি কৰি আছে, ক'ত কি কৰি আছে, এইবিলাক কথা কোৱাতকে তেখেতে অনুশোচনা কৰাটো ভাল যে তেখেতৰ 17 বছৰটো তেখেতে কেনেকৈ কটাইছিলে, কিয় তেখেতক ৰাইজে ইমান মৰম দিয়াৰ পিছতো এই অঞ্চলটো অশান্তি কৰি ৰাখিছিলে, এই অঞ্চলত মানে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ দোকান খুলিছিলে, এইটোহে তেখেতে চিন্তা কৰাটো উচিত। আৰু আমি ইয়াত আহিছো তেখেতৰ দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰ, ভয় শংকাৰ ৰাজনীতি দূৰ কৰি এটা সুস্থ পৰিৱেশ গঢ়ি আমাৰ মা দেউতা দাদা ভাই সকলৰ কাৰণে ভাল এটা বাতাবৰণ সৃষ্টি কৰি গণতন্ত্ৰটো শক্তিশালী কৰি সকলোৰে পাৰ্টিচিপেটৰী ডেমক্ৰেসি এটা গঠন কৰাৰ কাৰণে আমি আহিছো। আজি ইয়াত NLFBৰ, নাছলাৰ, ADF, আনলা বিভিন্ন সংগঠনৰ পৰা যোগদান কৰিছে। প্ৰাক্তন আমাৰ সশস্ত্ৰ সংগ্ৰামী দাদা ভাই সকলে। আমি তেখেতসকলক একেলগে লৈ একেলগে আগবাঢ়িম। কাৰণ ভাৰত এটা গণতান্ত্ৰিক দেশ। ইয়াত কোনোবা অস্ত্ৰ লৈ কিবা এটা কৰিব পাৰে সেইটো আজিকালিৰ মানুহবিলাকে বিশ্বাস নকৰে। কাৰণ তেনেকা পৰিৱেশ নাই। সেইকাৰণে আজি আমাৰ অঞ্চলৰ সকলো জনগোষ্ঠীৰ ৰীতি নীতি, সাংস্কৃতিক, ভূমিৰ অধিকাৰ, সব অধিকাৰ প্ৰদান কৰি এটা সুস্থ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে আমি কাম কৰি আছো UPPL-এ। আৰু সিটোকে ভাল পাই পেলাই বিভিন্ন জাতি জনগোষ্ঠী হিল দল ভাঙি এতিয়া UPPL-ত যোগদান কৰিবলৈ আহিছে। আমি তেখেতসকলক নিজৰ দাদা ভাইৰ নিচিনা ৰাখিম। কাৰণ আমাৰ পৰিয়ালটো হৈছে 35 লাখ জনসাধাৰণৰ পৰিয়াল। এতিয়া এজন দুজন মানুহৰ পৰিয়াল নহয়। গতিকে সেই 35 লাখ জনসাধাৰণৰ পৰিয়াল একেলগে খাম, একেলগে থাকিম, একেলগে কাম কাজ কৰি আমি আগুৱাই যাম।